প্ৰডাক্ট ৰিভিউ ভিডিঅ' হ'ব মই দুটা প্ৰডাক্টৰ ৰিভিউ দিম যোনটো মই 2 monthsমান হৈ গৈছে মই ইউজ কৰা তাৰপিছত মই এতিয়া ৰিভিউ দিম আৰু সেইকেইটা প্ৰডাক্ট হৈছে গুড টাইপছৰ চিৰাম গুড টাইপছৰ আৰু প্ৰডাক্ট আছে মই ইউজ কৰি আছোঁ যোনখিনি মই ৰিভিউ দিম কিন্তু মই এইটো ভিডিঅ' কিন্তু বেলেগ ভিডিঅ' দিম তো আজি যোনকেইটা বস্তু মই ৰিভিউ দিম সেইকেইটা হৈছে এয়া এইটো এটা চিৰাম ৰ'জেড চিৰাম আৰু এইটো এটা ভিটামিন চি চিৰাম আহক তেন্তে আজিৰ ভিডিঅ'টো চিৰাম গুড টাইপছৰ ৰ'জেড চিৰাম মই এইটো ইউজ কৰা 2 months হৈ গৈছে মোৰ বহুত ভাল লাগিছে এতিয়া মই কৈ দিছোঁ ৰিভিউ কৰা আগতে মই বহুত বেছি ভাল পাইছোঁ এইটো চিৰাম ইয়াত যোনটো দাবা কৰিছে যে গ্ল' কৰে ফেচটো সেইটো সঁচাকৈ কৰে মই এইটো 10 ml লৈছোঁ 30 ml পায় এইটো মই ইউজ কৰি আছোঁ এইটো খতম হৈছে নাই আৰু এটা আনি থোৱা আছে তো মোক বহুত ইমানেই বেছি ভাল লাগিছে মই আনি থৈছোঁ এটা আৰু ইয়াত যি কৰিছে গ্ল' কৰে সেইটো সঁচাকৈ কৰে আৰু এনেও মানুহে নিজৰ স্কিন কেয়াৰত চিৰামটো এড কৰিব লাগে মই নকৰিছিলোঁ মই ইমান কেয়াৰ নকৰা হৈছিলোঁ যেতিয়া লকডাউন হৈছিল তেতিয়া মই নিজৰ স্কিনটো একদমেই কেয়াৰ নকৰা হৈছিলোঁ ক'তো নাযাওঁ কি কৰিবলৈ মইশ্চাৰাইজাৰ নলগাওঁ ক্ৰীম নলগাওঁ ছানস্ক্ৰীন নলগাওঁ একো নলগাইছিলোঁ তো মোৰ স্কিনত পূৰা ক'লা বগা চব দাগ পৰি গৈছিলে একদম এতিয়াও চাগে দেখা পাব অলপ অলপ আছেই বগা দাগটো একদম ড্ৰাই কিবা হৈ গৈছিলে মোৰ স্কিনটো তাৰপিছত ইয়াতো ক'লা ক'লা দাগ পৰি গৈছিলে যেতিয়া মই আইনাত চাওঁ মানে অলপ নিজকে যেতিয়া গম পাওঁ পূৰা ক'লা দাগ গোটেই মুখত ক'লা মানে একদম ধব্বা ধব্বা কিবা হৈ গৈছে তো তেতিয়া মোক মাও কৈছিলে যে লগাবলৈ দাগ যাবলৈ কাৰণে প্লাছ স্কিনটোৱে বেছি মেইন হয় ন ছোৱালী মানুহ এজন ছোৱালী মানুহ চবৰ কাৰণে স্কিনটোৱে যদি ভাল নালাগে দেখিবলৈ আৰু ক'লা যেতিয়া এটা দাগ দাগ বহি যায় বগা কিবা ক'লা সেইটো আৰু একদম বেয়া লাগে এখন যিমান যি হ'লেও একদম বেয়া লাগে যি লগালেও ভাল লাগে তাৰপিছতে মই চিৰাম দিলোঁ চিৰাম লগাইছোঁ আৰু সেইটো টাইমত অকল মইশ্চাৰাইজাৰ লগালে মই কামত নাহিব বেলেগ বেলেগ বস্তু লগাব লাগিব মই চিৰাম লৈছোঁ মই তেতিয়া মই ৰ'জেড কিন্তু এইটো ইউজ কৰি আছোঁ এইটো লগোৱাৰ পিছত মই ফাৰ্ষ্টটো লগে লগেতো আপোনালোকে নাপায় লগতে ৰাখি দিয়ে কিন্তু তাৰপিছতে মই নিজে এতিয়া যদি মই মুখত ধুইও আহোঁ তেতিয়াও গ্ল' কৰে আৰু ৰাতিটো লগোৱাৰ পিছতে ষ্টিকি ফিল হ'ব অকণমান আঠা আঠা লাগিব কিন্তু এইটো লগাই আপোনালোকৰ যেতিয়া ৰাতিপুৱা উঠিব যেতিয়া আমি ব্ৰাছ কৰিব যাওঁ মুখ ধুওঁ তেতিয়া কিন্তু আপোনাক বহুত ধুনীয়া স্কিন লাগিব বহুত চফ্ট লাগিব মুখখন এইটো কিন্তু একদম পূৰা চিয়'ৰ আৰু 100% মই গেৰাণ্টি দিব পাৰোঁ মই নিজে লগাই আছোঁ আৰু এইটো লগাই ৰাতিপুৱা যেতিয়া আপুনি নিজে চাব মুখখন বহুত চফ্ট বহুত ধুনীয়া লাগে তো আপোনালোকে এইটো ইউজ কৰি চাব পাৰে আৰু ইয়াৰ প্ৰাইচ হৈছে 215 হয় বাট মই পাৰ্পলত কৰিছোঁ আৰু পাৰ্পলতে গুড ভাইবছটো পোৱা যায় এতিয়া চাগে এমেজনত পোৱা হ'ব হয় কিন্তু নাজানো পাৰ্পলত আপোনালোকে সদায় এভেইলেবল পাব আৰু পাৰ্পলত এনেও সদায় ডিছকাউণ্ট চলিয়ে থাকে বহুত বেছি আৰু এতিয়া ডিছকাউণ্ট চলি আছে বহুত এইটো মই 196ত লৈছোঁ 215 হয় কিন্তু মই অফাৰত পাইছিলোঁ 196 কিন্তু এতিয়া আৰু অফাৰ চলি আছে আৰু ডিছকাউণ্ট দিছে সেইটো এতিয়া 169 নে 163 এতিয়া মই চাইছোঁ মই আকৌ দিছোঁ মানে বেলেগ চিৰাম যেতিয়া দিছোঁ তো এতিয়া এইটো মই চাইছোঁ এইটো 163 নে কিমান আছিল আপোনালোকে যদি লাগে এতিয়া এইটো কিনিব পাৰে একদম ভাল চিৰাম হয় এইটো বহুত মই আগৰ পৰা শুনিছিলোঁ বেলেগে লগোৱাই শুনিছিলোঁ কিন্তু নিজে লগাই পেলাই যেতিয়া মানুহে গম পায় ন সেইটোহে আচল ৰিভিউ আৰু তো এনেকৈ এইটো ইউজ কৰোঁ আৰু মই দেখাম ইয়াৰ পিছত মই ঠিক টাইপ কৰিম দেখাম আৰু ভাইটামিন চি যোনটো হয় সেইটো মায়ে ইউজ কৰে তো এইটো কিছুমান এনেকুৱা ক'ব পাৰি যে এজ ডিফাইনিং চিৰাম হয় মোৰ স্কিনটো লুজ হৈছে কিন্তু কিয় টাইট হোৱা নাই এতিয়ালৈকে এইটো ইউজ কৰি আছোঁ যদি এইটো মিছা কথা যে স্কিন যাৰ লুজ হৈ গৈছে কিন্তু কেতিয়াও আকৌ এনেকুৱা য়ং টাইট হৈ যাব নোৱাৰে আগতে যদি আপুনি ইউজ কৰে আপোনাৰ সেই স্কিনটো লুজ নহ'বই লুজ
সেইকাৰণে এতিয়া মোৰ মাও কৰিলে মোৰ স্কিনটো অকণমান যদি লুজ আছে তো কিয় টাইট হোৱা নাই তো মই কওঁ যে যোনটো বস্তু এবাৰ হৈ গ'ল লুজ সেইটো টাইট হ'ব নোৱাৰে কিন্তু সেইখিনি জেগাতে ৰখি যাব মানে লুজ হৈ নাযায় স্কিন সেইকাৰণে আগৰ পৰাই ইউজ কৰিব লাগে আৰু এইটো মোৰ ভাইটামিন চি নিজৰ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় তো ইয়াত ভাইটামিন চি 20% আছে আৰু ইউজ কৰি আছে একো ছাইড এফেক্ট নাই নেচাৰেল ইনগ্ৰিডিয়েণ্টছ আছে ইয়াত ত' এনেকৈ ইউজ কৰি চাব মই ডেমো দিম কেনেকৈ লগাইছোঁ কেনেকৈ কি কৰিছোঁ মই ইয়াতে ইমান ফ'কাছটো গম নাপালোঁ কিন্তু আপোনালোকেতো ল'ব পাৰে যদি এজ ডিফাইনিং আছে তো ভাল হয় অলপ 26 বা 25 ওপৰৰ মানুহেই লোৱাটো তেতিয়া পাই এনেকুৱা এজ ডিফাইনিং চিৰাম হওক যি হওক ইউজ কৰাটো বেছি ভাল হয় আৰু আপুনি যদি 18 ওপৰবোৰে এয়া ইউজ কৰিব পাৰে চিৰাম আমাৰ নিজৰ স্কিন কেয়াৰত এড কৰিলে কোনো প্ৰব্লেম নাই ভালেই হয় আৰু ইয়াৰে মই আৰু প্ৰডাক্ট ইউজ কৰি আছোঁ আছে মই দিম নিদিওঁ কিন্তু আজি ভাবিলোঁ মই একেবাৰে ৰিভিউ দিওঁ আৰু এতিয়া চেল চলি আছিলে পাৰ্পল.com মই আৰু অৰ্ডাৰ দিছোঁ সেইখিনি ইউজ কৰাৰ পিছতো মই ৰিভিউ দিম আজি একেবাৰে ৰিভিউ দিছোঁ আৰু মই এতিয়া ইয়াৰ পিছতে মই ডেমো দেখাম কেনেকৈ লগাওঁ আৰু ৰ'জিন চিৰামটো এনেকুৱা ভাইটামিন চি নিচিনা নহয় তো একদম ৱাটাৰী কনচিষ্টেঞ্চি হয় তো ষ্টিকি লাগিব লগাই সেইটো লগাই পেলাই 2-3 ড্ৰপছ আপুনি লগাব 2-3 ড্ৰপছ লগাই পেলাই ড্ৰপাৰ দিছে বহুত ভাল ইজি হয় 2-3 ড্ৰপছ লগাই ধুনীয়াকৈ মাছাজ কৰিব যেতিয়ালৈকে মাছাজ কৰিব যেতিয়ালৈকে এবজৰ্ব হৈ নাযায় ঠিক আছে তেন্তে মই আপোনালোকক ডেমোটো দেখাই লওঁ মই ফেচ ৱাছ কৰি আহি টোনাৰ লগাই আছিলোঁ আপোনালোকে এইটো স্কিপো কৰিব পাৰে কিন্তু মই ৰাতি ফেচ ৱাছ কৰি আহি মই টোনাৰ লগাইছিলোঁ সেইকাৰণে দেখাই দিলোঁ আৰু তাৰপিছতে আমি যেতিয়া চিৰামটো লগাব লাগে তাৰ আগতে বটলটো শ্বেক কৰি ল'ব আৰু তাৰপিছতে 3-4 ড্ৰপছ লগাই ল'ব আৰু ভালকৈ মাছাজ কৰি ল'ব আৰু মই ইয়াতে কিবা খাই আছিলোঁ একদম বেয়া নাপাওঁ আমি ইয়াতে ফাষ্ট কৰি দেখাইছোঁ আপোনাক ইমান ফাষ্ট কৰি ইমান জল্দি মাছাজ নকৰিব বাৰু এইটো ময়ো কৰা নাই কিন্তু মই ইয়াত ফাষ্ট কৰি এডিট কৰিহে দেখাইছোঁ তাৰপিছতে ৰাতিপুৱা আপোনালোকে নিজে গম পাবই যে বহুত স্কিনটো ছফ্ট হৈ যায় লিখিছে গ্ল' কৰে বুলি গ্ল' কৰে আৰু স্কিনটো বহুত ছফ্ট কৰি দিয়ে আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব ভাল লাগিলে যদি লাইক কৰি দিব আৰু চেনেলটো মোৰ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব